নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লে আজি আসলতে এটা বিশেষ দিন আৰু সেই কাৰণে ৰাতিপুৱাতে চাদৰ মেখেলা পিন্ধি ওলালো মানে আমাৰ ঘৰত আজি এটা সকাম পাতিব আৰু আমাৰ ঘৰত কিনো সকাম পাতো কেনেকৈ পাতো ভাবিলো তাকে আপোনালোকৰ লগত শেয়াৰ কৰো বলক নহলে ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু এয়া হ'ল ৰাতিপুৱাৰ দৃশ্য নিজৰ বাৰীলৈ আহি অলপমান ধনিয়া বুটলি ললো ভাবিলো দৰকাৰ হলে অকনমান নিজৰ বাৰীৰে ধনিয়া দি লম সবজিত আৰু এইখন হ'ল আমাৰ মৰমৰ ঘৰখন দেখিবলৈ বাহিৰৰ পৰা ইমান শান্ত আৰু ভিতৰত পুৰা হুলস্থুল পৰিৱেশ আৰু আজিৰ সকামৰ কাৰণে মাক সহায় কৰি দিবলৈ মোৰ মানুহজনৰ দুইগৰাকী খুৰীয়েক আহিছে যেহেতু মই যিমান চেষ্টা কৰিলেও মাক সহায় কৰি দিব নোৱাৰো কাৰণ জিঞ্জুকো চম্ভালিবলগীয়া হৈ যায় এওঁলোকক অৱশ্যে মই ইয়াই বুলি মাতিব লাগে আৰু ইতিমধ্যে মায়ে চাই আপং চাকাৰ প্ৰস্তুতি ষ্টাৰ্ট কৰিয়ে দিলে চাওকচোন ইমান গাল আপং আৰু এইফালে জিঞ্জুৱে আমনি কৰি আছে আইতাকক লাগে তাইক অন্য দিনত তাই মোক বিচাৰে আজি কাম কৰি থকা দেখি তাইক আকৌ আইতাককহে লাগে আৰু এইফালে ইয়াইহেঁতি চব্জি কাটাত ষ্টাৰ্ট কৰি দিলে বিকজ সকাম ষ্টাৰ্ট হৈ গ'ল আৰু পিছলৈ কাটিম বুলি থ'লে ভাত খোৱাটো অলপমান লেট হৈ যায় সেইকাৰণে তেওঁলোকে চব্জিবোৰ কাটি আজৰি হৈ লৈছে আৰু আনফালে মাও ভিতৰৰ কাম কৰি আছে আৰু এওঁ হ'ল ভকতজন আচলতে এওঁ মোৰ শহুৰ দেউতাৰ ভায়েক হয় একদম নামঘৰীয়া মানুহ আমাৰ ঘৰৰ যিকোনো সকাম তেওঁৱে বেছিকৈ কৰি দিয়ে আমি যিহেতু মিচিং সম্প্ৰদায়ৰ মানুহ হয় আৰু আমাৰ এটা বিশেষ সকাম পাতা হয় মানুহৰ ৱেলবিঙৰ কাৰণে সেয়া হ'ল ডনিং সকাম যিটো আজি পাতা হৈছে কিন্তু এই সকামটো আজি মোৰ মানুহজনৰ আৰু মোৰ ছোৱালীজনীৰ কাৰণেহে পাতা হৈছে সেইবাবে আমাৰ তিনিওটাকহে এনেকৈ আশীৰ্বাদ দিয়া হৈছে আৰু এতিয়া অকণমান মেগী বনাই লৈছোঁ জিঞ্জুৰ পেহীয়েকসকলক খুৱাম বুলি আমাৰ আজিৰ এই সকামটোৰ লিড ইনগ্ৰিডিয়েণ্ট হৈছে চিকেন সেইকাৰণে চিকেন বনোৱা হৈছে বিভিন্নজনে বিভিন্ন ধৰণে পাতে কিছু লোকে এই সকামটোকে পৰ্কেদি পাতে কিছু লোকে ছাগলীয়েদিও পাতে বিভিন্নজনে বিভিন্ন ধৰণে পাতে আমাৰ মিচিং সম্প্ৰদায়ৰো চাব ডিভিজন থাকে যেনেকৈ মইং দলু পাগ্ৰ অয়ান আৰু কিবা আছে মই যোনবোৰ গোটেইবোৰ নাজানো যিবোৰ মই জানো সেইবোৰ ক'লোঁ মোৰ হাজবেণ্ড মই য'ত বিয়া হৈছোঁ এওঁলোক হ'ল মইং এওঁলোকৰ ঘৰত এনেকৈ পতা হয় কিন্তু য'ত মোৰ মাৰ ঘৰ আছিল তেওঁলোকে অকণমান বেলেগকৈ পাতে কিন্তু তাতো চিকেনেই ব্যৱহাৰ হয় আৰু মাহঁতৰ সেইফালে ডনিং সকাম মানে যোনটো আজি পতা হৈছে এই সকামটোক মাহঁতৰ ফালে ৰগুম বা পৰক বামুত বুলি কোৱা হৈছিল বাট ইয়াত মোৰ য'ত বিয়া হৈছোঁ এওঁলোকে একেটা সকামকে ডনিং বুলি কয় খাবলগীয়া বস্তু অলমষ্ট চব ৰেডিয়ে হৈছে আৰু এইফালে মায়ে নগিন আপং চাকি আছে যোনটো 1 মান্থমান আগতে মায়ে বনাই থৈছিলে সকামৰ কাৰণে আৰু ফাইনেলি টাইম হ'ল এতিয়া টিংকাং ডকাঙৰ যোনটোৰ কাৰণে মই বহুত দেৰিৰ পৰা ৱেইট কৰি আছিলোঁ মানে ভাত খোৱাৰ আগতে টেষ্ট কৰিবলৈ যোনটো দিয়ে আপঙৰ লগত তাকে কোৱা হয় আমাৰ মিচিঙক টিংকাং ডকাং বুলি আজি কি খাবা বেটা আৰু এতিয়া মোৰ জিঞ্জুৰ দেউতাকৰ কাৰণে ভাত ছাৰ্ভ কৰা হৈছে মানে আমাৰ কাৰণে সকামটো পাতা হৈছে সেইকাৰণে আমাক ফাৰ্ষ্টে বাঢ়ি দিয়া হয় তাৰ পিছতহে আচলতে বাকীসকলে খায় আৰু এতিয়া মা আৰু ইয়াইসকলে সকামটোৰ লাষ্ট নিয়মটো কৰি লৈছে আৰু তেওঁলোকে আমাক খুৱাই দি তাৰপিছত বাকীসকলে চবেই খাব আৰু আজিৰ আমাৰ সকামটো ইয়াতে শেষ হৈছে চবেই খাই লৈ আজৰি হৈ এয়া জিঞ্জুৱে তাইৰ পেহীয়েকসকলৰ লগত খেলি আছে তাই মোৰ আৰু মাৰ লগত থাকে আজি বহুত মানুহ থকা দেখি তাই মানে বিৰাট ভাল পাইছে সেইকাৰণে তাই পেহীয়েকসকল আহাৰ পৰাই তাই খেলিয়ে আছে এই দুজনী তাইৰ সৰু পেহীয়েক হয় আগৰ ভিডিঅ'টোত মই এগৰাকী পেহীয়েকক দেখাইছিলোঁ আপোনালোকক তাইৰ নাম হ'ল দৰ্পণ আৰু ইগৰাকীৰ নাম হ'ল বিদিশা দুইগৰাকী তাইৰ পেহীয়েক হয় বহুত ভাল পায় তাই মানে ইমানেই খেলিছে গাঁৱলৈও যদি যায় এওঁলোক আহেই চবেই মিলি বহুত খেলে মিচিং ৰাগাম নুলুম বাপ্পঙাম কুম্পা চুডুম
Silok doning uisok doingam ngok kinnam appang doidam me luka কিন্তু অৰক্কচিন অকাইক দুপাক কামলো ngom luten bilangku ba ngok lunam okai bhul kamlo orosin ngom luten bilang ngokka amil ganama besi din ko imada supak prai 3.5 bosor ko idungo ngo appudam supak sin kinmada. Thank you so much মোৰ ভিডিওটো হেকলৈ চোৱাৰ বাবে আপোনালোকক আকৌ লগ পাম মোৰ অন্য এটা ভিডিওত আৰু যদি মোৰ ভিডিওছবোৰ চাই ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহলে আজিলৈ আহোঁ বাই